सुक्लाय दैसानि दैया उसिफावनानै हरखाबै जाब्रांफारा गामियाव दैबाना सोमजिदों। तामुलपुर जिल्लानि सिङाव थानाय नावखातायाव सुक्लाय दैसानि दैया हरखाबै साननैसो आगोलनिफ्राय गोब्राब अखा हानायनि जाहोनाव सुक्लाय दैसानि सेराव थानाय जाब्रांफारा गामियाव हरखाबै दै देरनानै जाब्रांफारा गामियाव दैबाना सोमजियो। ओनसोलनि रायजो राजाया फोरमायनाय बादिब्ला थांनाय गोलाव बोसोराव दैबाना सोमजियाखैमोन होननानै बुंथियो। गामिनि सुबुंफोरा फोरमायनाय बादिब्ला माखासे जायगायाव माथावरि खोनानै दैखौ होबथानायनि जाहोनाव देग्लाय बोसोराव खनले दैबाना सोमजिदों होननानै फोरमायदों। दायो रायजो राजाया सोरखारनिसिम खावलायहरदों दि थाबैनो दैबानानिफ्राय रैखाथि मोननाय बायदि माथावरि खोनानै रैखाथि खालामनानै होनो थाखाय खावलायहरदों। जायगानि थागिबि आथिखालाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, बियाबनि एमएलए जलेन दैमारी, बियाबनि एमसिएलए रनेन्द्र नार्जारी आरो वाटार रिसोर्स बिफानखौ गुरै खावलायहरदों दैबानाजों भुगिनांनाय रायजो राजाया। মই আমাৰ ইয়াতে আহা সাংবাদিকসকলক মই নমস্কাৰ জনালোঁ। আমাৰ জাবৰাপাৰা শান্তিপুৰত বানপানী হোৱাৰ কাৰণে অহাৰ কাৰণে বহুত ধন্যবাদ, ভাল লাগিছে। আগতে মই নমস্কাৰ জনালোঁ। তাৰপিছত আমাৰ ইয়াত বানপানী হোৱা বিষয়ে অলপমান কম বুলি ভাবিছোঁ। যে আজি ইয়াতে আমাৰ জাবৰাপাৰা শান্তিপুৰ এৰিয়াত মানে বানপানী হ'লে বহুত অসুবিধা হয়। মানে ৰাস্তাই ঘৰে অলপমান বৰষুণ দিলে মানে বহুত পানী সোমাই বহুত অসুবিধা হয়। আমাৰ এইটো এৰিয়াৰ ধৰ এমএলএ ধৰ EM সকলে আমাৰ ইয়াতে মাথুৰি যেনেকৈ হ'লেও দিব লাগে আৰু মানে নহ'লে বহুত অসুবিধা হয়। এনেকুৱা দিনটো যদি বৰষুণ দিয়ে মানে ল'ৰা ছোৱালী স্কুলত অহা যোৱা গাড়ী চাইকেল নিবৰ কাৰণে বহুত অসুবিধা, 1 নম্বৰত। তাৰপিছত 2 নম্বৰ ধৰ ছাগলী গৰু থকাৰ কাৰণে বহুত অসুবিধা প্ৰব্লেম হৈ আছে। আৰু আমি অহা যোৱা সকমে অহা যোৱাৰ কাৰণে বহুত প্ৰব্লেম দি থাকে। ধৰ আমিতো ধৰ জনাইছোঁ, কালি ধৰ আমি এমএলএ ছাৰকো জনালোঁ, জলেন दैमारी এমএলএ তাতেও গ'লোঁ, ধৰ ৰনেন্দ্ৰ নাৰ্জাৰী EM ছাৰো তাতেও গ'লোঁ। যেনিবা আমি মানে সকলোৱে ৰাইজে মিলি ধৰ আমি ইয়াতে মাথুৰি এটা বিচাৰিছোঁ, মানে নহ'লে আমাৰ বহুত প্ৰব্লেম হৈ থাকিব। আৰু দিনটো বৰষুণ দিলেতো বহুত অসুবিধা দিব, মানে অলপমান বৰষুণ দিলে আমাৰ ইয়াতে সদায় মানে পানী ডেইলি আহি থাকে। এতিয়া মানে সকলোও জানে, ৰাইজগিলেও জানে, যেনেকৈ হ'লেও আমি ৰাইজে বিচাৰি আছোঁ ইয়াতে মাথুৰি যেনেকৈ হ'লেও দিব লাগে আৰু। এতিয়া আমি ইয়াতে ক'ব গ'লে তাৰ ডাইৰেক্ট এনে পানী হোৱা ঘৰসকলে এতিয়া 14-15 ঘৰ আছে। তাৰপিছত মাটি থকা এনে বহুতকেইটা আছে আৰু 22 ঘৰমান আছে। মাটি কিছুমান মাটি তামোল বাগান বনাই থৈছে, মানে ঘৰ অহা নাই। যেনে ঘৰ থকাখিনি 15 ঘৰমান আছে এনে এইখিনি আৰু বৰ্তমান। এতিয়া আগতে এনেকুৱা বানপানী হৈছিল না হোৱা নাই? মানে আগত হোৱা নাছিলে, এবাৰ বছৰৰ পৰা হৈ আছে। এবাৰ দি হোৱা ধৰ 3বাৰ 4বাৰ হৈ গ'ল। মানে এতিয়া মানে বেছি হৈ যায় আছে। আৰু বালিয়ে মানে গছত ঘৰলৈকে চোতাললৈকে আহি গৈছে বৰ্তমান। এতিয়া বালি মানে আহিলেই দেখা পাব, আমি মিছা ক'ব যোৱা নাই। সকলো আহিলে মানে এতিয়া চোতালে বস্তিয়ে মানে বালা আহাটো প্ৰমাণ থাকিব আৰু তাৰমানে দেখা পাব। তাৰমানে 1 ফুট 1.5 ফুট 2 ফুট কৰিব লাগে হৈ গ'ল বালাটো আহি কিনি পুতা আৰু বস্তি ধৰ মাটিত এনেকুৱা ক'ৰবা ৰাস্তাত ক'ৰবা এনেকুৱা মানে চোতালতো আহিছে কাৰোবা এনেকুৱা। ইটো হোৱাটো ধৰ এতিয়া ক'ব গ'লে আমি এতিয়া জানাৰ আৰু মানে এইফালে হালংবাৰী, বেলগুৰি, মুকলদং এইফালে পূৰা মাথুৰি বান্ধি আছে। আমাৰ বান্ধা থাকি আমাৰ ইফালে মানে এতিয়া এনে নদীটো ওখ হৈ আছে। নদী হোৱাৰ কাৰণে ডাইৰেক্ট আমাৰ পানীটো আমাৰ ফালে ডাইৰেক্ট এটেক হৈ আছে। তাৰমানে পানী যাব পৰা ৰাস্তা হোৱা নাই না। এতিয়া আমাৰ ফালে যেনেকৈ হ'লেও মাথুৰিটো বান্ধিলে নিশ্চয় তাৰমানে পানীটো নাহিব বুলি আমি ভাবোঁ আৰু তাৰমানে এতিয়া এইটো 100% মানে আমি ভাবি লৈ আছোঁ তাৰমানে ৰাইজে তাকে কামনা কৰি আছে যে যেনেকৈ হ'লেও ইয়াতে মাথুৰি মানে হ'ব লাগে। এতিয়া আৰু সকলোৱে ছাৰ এনে মিলিজুলি যিখিনি কৰি দিয়ে আমাৰ নিশ্চয় ৰাইজৰ কাৰণেও সহায় হ'ব। মানে ৰাইজক বাচালে ধৰ ভগৱানৰ আশীৰ্বাদ থাকিব তাৰো এনেকুৱা আৰু তেনে বানপানী হৈছে এই ক্ষেত্ৰত আপুনি কি আমি মাথুৰি হোৱাটোকে ভাল হ'ব বুলি ভাবোঁ। মানে মাথুৰিটো হ'ব লাগিব। মানে আমি আগত সময়ত মানে যাত্ৰাৰ সময়তে আৰু বানপানীৰ সময়ত মানে আমি এইফালে EM ছাৰৰ ফালে গৈছে আৰু গাঁওবুঢ়া ফালেও গৈছে আৰু মণ্ডল ফালেও খবৰ দিছে, জৰুল কাম কৰিছে, সিহঁতে ভেটেনাৰী গিলাও কৰিছে আৰু অফিচত গৈছে আৰু কিবা জলেন दैमारीও গৈছে। পূৰা নিশ্চয় নিজৰ কামটো কৰি দিছে। আৰু এতিয়া স্পীকাৰৰ চাইন লাগে বুলি কৈছিল, কালি গৈছে। এইটো ছাকচেছ হোৱা নাই, বৰ্তমান ষ্টপত আছে। এইটো হ'ব যেন লাগছে। এইটো হ'লে মাথুৰি হ'লে মানে আমিও ভাল পাম। আৰু কি ক'ব আৰু মই কিমান দিন ধৰি আপোনালোকৰ ইয়াতে বানপানী হৈ আছে?
বানপানীটো মোটামুটি এই বছৰতে যাত্ৰা বুলি ধৰিব পাৰে আৰু হ'ল আৰু 3বাৰমান 4বাৰমান হ'ল আগতে হোৱা নাছিল নেকি আমাৰ? আগৰ হোৱা নাছিল আমি মানে বৰ্তমান মইও বেলেগৰ পৰা অহা 30 বছৰৰ আগত মানে এই গৰাণৰ পৰা আমাক দেখা পোৱা নাছিল তাৰপিছত এই 5-6 বছৰমান হ'ল নেকি পটতকৈ মানে পানীটো ওখ হৈ গ'ল আৰু মানে বালা সব একেবাৰে মানে কিবা পানী চানী নিয়া হ'লেও অসুবিধা একদম প্লেন হৈছে এই ব্ৰিজত সমান হৈ আছে এতিয়াতো মানে সমানে এতিয়া বানপানী হ'বয়ে অলপ মাথৰি দিলে ভাল আছিল আৰু আমাৰ হিচাপৰ মতে কিহৰ কাৰণে হৈছে বুলি আপোনালোকে ভাবে আৰু চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ আহ্বান জনাওঁতে আমি মাথাউৰি আৰু যে তেনেকৈ ঘৰ চৰ মানে কি বোলে হৈ গ'ল বিয়া হৈ গ'ল বা বস্তিগিলা তামোল গাছ কিবা কিবি গাছগিলা মৰি গ'ল এইবিলাক মানে অলপ চৰকাৰৰ পৰা কিবা আশ্ৰয় কিবা পায় নেকি এইবিলাক কিবা কৰিছে আৰু আমি